যোৱা 10-15 দিন ধৰি মোৰ ডিঙিৰ পৰা গোটেই বেক চাইডটো মানে বাঁ হাতখনলৈকে অলপ বিষ হৈ আছিল। কিয় বা একো গমেই পোৱা নাছিলোঁ। কিছুমানে গেছ হৈছে বুলি কোৱাত টেবলেটো খালোঁ গেছৰ জানেনে, তথাপিও ভালেই পোৱা নাছিলোঁ। সেয়ে মানুহজনে দুদিনৰ ছুটী লৈ একেবাৰে ঘৰ ওলালহি। তেওঁ কোৱাও নাছিলোঁ বেছি চিন্তা কৰিব বুলি, ভাবিছিলোঁ মই ভাল পাই যাম, কিন্তু ভালেই পোৱা নাছিলোঁ। সেয়ে সন্ধিয়ালৈ তেওঁ আহিয়ে পিছদিনাখন ডক্টৰৰ ওচৰলৈ লৈ আহিলে আৰু ডক্টৰৰ ওচৰত আহি গম পালোঁ স্পণ্ডেলাইটিছ হৈছে। আৰু মানুহজনী একেবাৰে বেলুনৰ দৰে ফুলি গৈছোঁ, তথাপিও ল' প্ৰেছাৰ জানেনে, প্ৰেছাৰটো একেবাৰে ল' ওলাইছে। সেয়ে গাখীৰ খোৱা একেবাৰে আৰম্ভ কৰি দিছোঁ। গাখীৰ খাই বেয়া পাওঁ যদিও উপায় নাই, এতিয়াতো খাব লাগিবই। আৰু সন্ধিয়ালৈ মানুহজনে চিকেন বিৰিয়ানী বনালে আৰু এতিয়ালৈ ভাল পাইছোঁ কিন্তু দেই। আজিলৈ আহোঁ তেনেহ'লে।